আজিকালি ছ'চিয়েল মিডিয়াত সকলোতে পাৰফেক্ট কাপল গোলছ, মেড ফৰ ইচ আদাৰ ধৰণৰ টেগ দেখিবলৈ পোৱা যায়। ইনষ্টা খুলিলেই প্ৰতিটো পোষ্টত হাঁহি, মৰম, ঘূৰিবলৈ যোৱা ঠাই, মিল থকা পোছাক, ৰোমাণ্টিক কেপশ্যন। কিন্তু এই সকলোবোৰ সঁচাকৈয়ে ইমান নিখুঁত নেকি যেনেকৈ দেখা যায়? নে এয়া কেৱল এটা ফিল্টাৰ লগোৱা মিছা কাহিনী? আজি সেই ডাৰ্ক ৰিয়েলিটিৰ বিষয়ে কথা পাতিম, যি প্ৰতিখন কাপল গোলছ ফটোৰ আঁৰত লুকাই। আজি তাৰিখত ছ'চিয়েল মিডিয়াই প্ৰেমক এটা প্ৰদৰ্শনৰ সামগ্ৰী কৰি তুলিছে। মানুহে এতিয়া সম্পৰ্ক নিজুৱাই বৰঞ্চ সেইবোৰ আনক দেখুৱায়। এখন দম্পতীয়ে কাজিয়া লগাৰ 5 মিনিট পিছতেই হাঁহি হাঁহি এটা ৰীল পোষ্ট কৰে, কিয়নো পৃথিৱীক মাথো এইটোৱেই দেখুৱাব লাগে যে আমাৰ জীৱন নিখুঁত। কাৰণ যদি তেওঁলোকে সঁচা কথাটো দেখুৱায়, তেন্তে মানুহে হাঁহিব, বিচাৰ কৰিব, আনফল' কৰি দিব। সেইবাবে কাজিয়া, চকুৰ পানী, ভুল বুজাবুজি সকলো লুকুৱাই ৰখা হয় আৰু পৃথিৱীৰ আগত পাৰফেক্ট কাপলৰ এটা মিছা মুখত নিৰ্ভৰ হয়। কিন্তু প্ৰশ্নটো হ'ল, মানুহে এই ভাওনাটো কৰে কিয়? কাৰণ মানুহক ভেলিডেশ্যন লাগে, অৰ্থাৎ আনৰ পৰা এপ্ৰুভেল। মানুহে বিচাৰে যে তেওঁলোকৰ সম্পৰ্কটো আন মানুহে গ'ল বুলি কওক, ঈৰ্ষান্বিত হওক আৰু প্ৰশংসা কৰক। প্ৰতিটো লাইক, প্ৰতিটো কমেণ্ট যেনে "অহ, তোমালোক দুয়োৰকে কি ধুনীয়া লাগিছে", মনৰ ভিতৰৰ শূন্যতাখিনি কিছু সময়ৰ বাবে পূৰ কৰি দিয়ে। কিন্তু আচলতে এই সকলোবোৰে ছেল্ফ ডাউট আৰু বঢ়াই তোলে। কাৰণ তুমি বাহিৰত যিমান বেছি দেখুওৱা, ভিতৰত শান্তি সিমানেই কম হয়। আপুনি লক্ষ্য কৰিছেনে? যিকেইটা দম্পতী সঁচাকৈ সুখী, তেওঁলোকে নিজৰ সম্পৰ্কটোক প্ৰতি মুহূৰ্ততে ছ'চিয়েল মিডিয়াত ঘূৰাই নুফুৰায়। কাৰণ আচল সুখ পোষ্ট কৰা নহয়, অনুভৱ কৰা হয়। ইনষ্টাগ্ৰামত যি হাঁহি দেখা যায়, তাৰ আঁৰত প্ৰায়ে ৰাতিৰ নীৰৱতা থাকে। কাপল গোলছৰ আঁৰত এনে কিছুমান কথা লুকাই থাকে, যিবোৰ কেমেৰাই কেতিয়াও নেদেখায়। কাজিয়া, সন্দেহ, কান্দন, দূৰত্ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, কমিউনিকেশ্যন ব্ৰেকডাউন। গৱেষণাই কয়, যিসকল মানুহে নিজৰ সম্পৰ্কটোক অনলাইনত বেছিকৈ প্ৰদৰ্শন কৰে, তেওঁলোক ভিতৰৰ পৰা অধিক ইনচিকিউৰ হয়। তেওঁলোকৰ নিজৰ সম্পৰ্কৰ সঁচাটোৰ ওপৰত বিশ্বাস নাথাকে। সেয়েহে ভেলিডেশ্যনৰ বাবে পৃথিৱীক দেখুৱাব লগা হয়। ছ'চিয়েল মিডিয়াই ভালপোৱাক তুলনা কৰাৰ খেললৈ ৰূপান্তৰিত কৰিছে। আপুনি নিজৰ গাৰ্লফ্ৰেণ্ডক ভাল পাওক বা আন কাৰোবাৰ ৰীলৰ সৈতে তুলনা কৰক, এই পাৰ্থক্যটো নোহোৱা হৈ গ'ল। আন কাৰোবাৰ ৰোমেণ্টিক ট্ৰিপ দেখি নিজৰ সংগীৰ লগত কাজিয়া কৰা, আন কাৰোবাৰ ছাৰপ্ৰাইজ দেখি নিজকে কম বুলি ভবা, এই সকলোবোৰ আজি সাধাৰণ হৈ পৰিছে। এটা গৱেষণা অনুসৰি ইনষ্টাগ্ৰাম বেছিকৈ ব্যৱহাৰ কৰা মানুহে নিজৰ সম্পৰ্কত বেছিকৈ কাজিয়া কৰে। কাৰণ এতিয়া প্ৰেমক হৃদয়েৰে নহয়, ফিল্টাৰ আৰু কেপশ্যনেৰে জোখা হয়। ফাবিং অৰ্থাৎ নিজৰ সংগীক অৱহেলা কৰি ফোন চলোৱা আজি ব্ৰেকআপৰ আটাইতকৈ সাধাৰণ কাৰণ হৈ পৰিছে। বাস্তৱতাটো হ'ল যে যিকোনো সম্পৰ্কই নিখুঁত নহয়। প্ৰতিটো সম্পৰ্কতে ভুল বুজাবুজি, ভয়, কাজিয়া আৰু কম্প্ৰমাইজ থাকে। কিন্তু আজিৰ প্ৰজন্মই সেইবোৰ দেখুৱাব নিবিচাৰে। সকলোৱে কেৱল সুখী দেখাব বিচাৰে, সুখী হ'ব নিবিচাৰে। মনত ৰাখিব, প্ৰেম ৰীলৰ পৰা নহয়, আচল অনুভৱৰ পৰা গঢ় লৈ উঠে। যদি আপুনি সঁচা, তেন্তে পৃথিৱীক প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। কেতিয়াও কাকো দেখি এইটো নাভাবিব যে তেওঁলোকৰ সম্পৰ্ক আপোনাৰ সম্পৰ্কতকৈ ভাল। কাৰণ প্ৰতিখন ফটোৰ আঁৰত এটা কাহিনী থাকে আৰু প্ৰতিটো হাঁহিৰ আঁৰত একোটা ষ্ট্ৰাগল থাকে। পৰৱৰ্তী সময়ত যেতিয়া আপুনি কোনো নিখুঁত দম্পতীৰ ফটো দেখিব, তেতিয়া মনত ৰাখিব, তেওঁলোক নিখুঁত নহয়, কেৱল অভ্যাসী, হাঁহিবলৈ, প'জ দিবলৈ আৰু মিছা কথা লুকুৱাবলৈ। কিন্তু আচল দম্পতীৰ লক্ষ্য সেয়াহে, যি অনলাইনত নহয়, বৰং বাস্তৱ জীৱনত কাষত থিয় দিয়ে। প্ৰতিটো হাঁহিত, প্ৰতিটো সকুলত, প্ৰতিটো সমস্যাত। কাৰণ প্ৰেম সেয়া নহয় যিটো সকলোৱে দেখে। প্ৰেম সেয়া যিটো কেৱল আপুনিহে অনুভৱ কৰে।